নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল স্পট এডমিশ্যনৰ কাৰণে ৰৈ আছিলে সেইসকলক এই তথ্য জনাওঁ যে যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়া স্পট এডমিশ্যনত অংশগ্ৰহণ কৰিব পাৰিব। যদি আপোনালোকে মনৰ পচন্দ ITI চিট পোৱা নাই আৰু এডমিশ্যন নলওঁ বুলি ভাবিছে তেতিয়া আপোনালোকে স্পট এডমিশ্যনত গৈ পলিটেকনিক স্পট এডমিশ্যনত গৈ এডমিশ্যন ল'বগৈ পাৰিব। আৰু যিসকলে আপগ্ৰেড কৰিছিলে আপগ্ৰেড নহ'লে তাৰ কাৰণে আপোনালোকে চিটটো কেঞ্চেল কৰিছিলে বা বিভিন্ন কাৰণত চিট কেঞ্চেল কৰি দিলে, এতিয়া আপোনালোকে পুনৰ পলিটেকনিক পঢ়িম বুলি ভাবিছে তেতিয়া আপোনালোকে স্পট এডমিশ্যনৰ যোগেদি গৈ পেলাই এডমিশ্যন ল'বগৈ পাৰিব। আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতো পলিটেকনিকত কোনো ধৰণৰ চিট নাপালে 4টা কাউন্সেলিঙলৈকে তেওঁলোকেও গৈ স্পট এডমিশ্যন ল'বগৈ পাৰিব। আৰু ইয়াৰ বাবে কিছুমান গাইডলাইন দিছে, কি ডকুমেণ্ট লৈ যাব লাগিব, এই সকলোবিলাক কম, কি চৰ্ত মানি চলিব লাগিব, কোন তাৰিখে যাব লাগিব, তাৰ ভিতৰত এটা ভিডিঅ' বনাই থৈছিলোঁ। কিন্তু ইয়াত সম্পূৰ্ণ গোটেই গাইডলাইনখন যিখন DTE প্ৰকাশ কৰিছে সেইখন আমাৰ হাতত আহি পৰিছেহি। আপোনালোকক জনাই থওঁ যে আপোনালোকে 6, 7 আৰু 10, 11 এই দুটা দিনত যি স্পট এডমিশ্যন অনুষ্ঠিত হ'ব তাত গৈ আপোনালোকে 9টাৰ পৰা 11:30টাৰ ভিতৰত আপোনালোকে ৰিপৰ্ট কৰিব লাগিব সেই কলেজখনত যিখনত আপোনালোকে ল'ম বুলি ভাবিছে। আৰু প্ৰতিখন কলেজৰ স্পট যিটো ভেকেঞ্চি লিষ্ট ভেকেঞ্চি, সেই ভেকেঞ্চিৰ 4 ছেপ্টেম্বৰ অৰ্থাৎ আজি এখন লিষ্ট ওলাব। আপোনালোকে লিষ্টখন চাই ল'ব, কোন ব্ৰাঞ্চত কিমান চিট আছে, কোন কলেজত কিমান চিট আছে, টোটেল সকলোখিনি প্ৰকাশ পাব। সেইমতে আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে সাজু হ'ব। আপোনালোকে যিখন কলেজত ল'ম বুলি ভাবিছে সেইখনত সেই ট্ৰেডটোত আপোনালোকৰ চিট আছেনে নাই সেইটো আপোনালোকে লিষ্টখনৰ যোগেদি চাই ল'ব। চাই লৈ আপোনালোকে প্ৰিপেয়াৰ হ'ব। প্ৰিপেয়াৰ হৈ আপোনালোকে যাব লাগিব স্পট এডমিশ্যনৰ কাৰণে। সকলোৱে চিট পাব বুলি ক'ব নোৱাৰোঁ, যিমান চিট খালী থাকে আপোনালোকে এডমিশ্যন পাবই। তাৰ কাৰণে আপোনালোক 9টাৰ পৰা 11:30টাৰ ভিতৰত কলেজত পাবগৈ লাগিব। এতিয়া কথাটো হৈছে স্পট কাউন্সেলিং যিসকল অলৰেডি ৰেজিষ্টাৰ্ড কৰি থোৱা আছিলে তেওঁলোকৰ কাৰণে 6 আৰু 7 হ'ব। তাৰপাছত ছেকেণ্ড ভেকেঞ্চি লিষ্ট ওলাব 9 ছেপ্টেম্বৰত। তাৰপিছত যিসকলে ৰেজিষ্টাৰ নকৰিলে, পলিটেকনিক এডমিশ্যনৰ কাৰণে ৰেজিষ্টাৰ্ডেই নকৰিলে, তেওঁলোকে 10 আৰু 11 ছেপ্টেম্বৰত কলেজত গৈ পেলাই এডমিশ্যন ল'বগৈ পাৰিব। আৰু যিসকলে চিটটো পালে, এডমিশ্যন ল'লে, তেওঁলোকে স্পট ৰাউণ্ডত এডমিশ্যন ল'ব নোৱাৰিব। যদি স্পট ৰাউণ্ডত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে 5 তাৰিখৰ ভিতৰত তেওঁলোকে নিজৰ চিটখিনি কেঞ্চেল কৰিবগৈ লাগিব। কেঞ্চেল কৰিলেহে আপোনালোকে স্পট ৰাউণ্ডত এডমিশ্যন পাব। কিন্তু মই সেইসকলক কওঁ যে আপোনালোকে যদি এডমিশ্যন লৈ থৈছে আপোনালোকে চিটটো কেঞ্চেল নকৰিব, কিন্তু স্পট ৰাউণ্ডৰ ওপৰত কোনো ভৰসা নাই যে আপোনালোকে চিটটো পাবই, মনৰ পচন্দৰ চিটটো পাবই। যদি আপোনালোকে পলিটেকনিক পঢ়িম বুলি ভাবিছে বা ITIৰ বিকল্প হিচাপে পলিটেকনিকটো ল'ম বুলি ভাবিছে তেতিয়াহ'লেহে আপোনালোকে স্পট যোগেদি এডমিশ্যন ল'বলৈ যাওক। এডমিশ্যন দুটা ভাগত হ'ব, স্পট এডমিশ্যন যিসকলে ৰেজিষ্টাৰ্ড কৰি থৈছে আৰু স্পট এডমিশ্যন যিসকলে ৰেজিষ্টাৰ্ড নকৰিলে আৰু ৰেজিষ্টাৰ্ড কৰিলে, দুদিন হ'ব। সেই প্ৰথম দিনাখন কেৱল ৰেজিষ্টাৰ্ড কৰা কেণ্ডিডেটসকলকহে দিব, 2 নম্বৰ দিনা ৰেজিষ্টাৰ্ড কৰা আৰু ৰেজিষ্টাৰ্ড নকৰা সকলো কেণ্ডিডেটকে দিব। আপোনালোকে এতিয়া কি লৈ যাব লাগিব ডকুমেণ্ট? এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ সকলো ডকুমেণ্ট অৰিজিনেল আপোনালোকে লৈ যাব লাগিব। জেৰক্সৰ ছেট এটা লৈ যাব লাগিব। লগতে আপোনালোকে কাষ্ট চাৰ্টিফিকেট, PRC এইখিনি লৈ যাব লাগিব। লগত ফটো 4টা কপি লৈ যাব লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, যিটো আপোনালোকে সেল্ফ এটেচ কৰি দিব লাগিব। আৰু যিকেইটা জেৰক্স কপি লৈ যাব তাতো আপোনালোকে সেল্ফ এটেষ্টেড কৰি লৈ যাব লাগিব। লগতে আপোনালোকে 4,700 টকা এটা ডিপ'জিট কৰিব লাগিব এডমিশ্যন ফিজ হিচাপে। আৰু যিসকলে ৰেজিষ্টাৰ্ড কৰা নাই তেওঁলোকে 4,700 টকাৰ উপৰিও আপোনালোকে 300 টকা নন ৰিফাণ্ডেবল ফিজ আপোনালোকে জমা কৰিব লাগিব স্পট ৰাউণ্ডৰ কাৰণে। আৰু সেইটো জমা কৰাৰ পাছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন তাতে কৰি দিব। কৰি দিয়াৰ পাছত আপোনালোকে আপোনালোকৰ মেৰিট ৱাইজ চিট আপোনালোকে পাব। এতিয়া যিখন ভেকেঞ্চি লিষ্ট 4 তাৰিখ অৰ্থাৎ আজি আহিব, আজি 5 বেলাৰ ভিতৰত আহি যাব। মই আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই দিম। সেইখন অতি ইম্পৰ্টেণ্ট, আপোনালোকে চাই ল'ব। সেইখন চাই আপোনালোকে ট্ৰেডসমূহত কিমান চিট আছে অৰ্থাৎ ব্ৰাঞ্চসমূহত পলিটেকনিকত কোন কলেজত কিমান, কোন ব্ৰাঞ্চত কিমান চিট আছে সকলোৰে এটা লিষ্ট আহিব, ডিটেইল লিষ্ট। সেই লিষ্ট মতে আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে ডিচাইড কৰি ল'ব কোন ব্ৰাঞ্চত ল'ব, কোনখন পলিটেকনিকত ল'ব। আৰু এইখিনিতে কৈ থওঁ যে এটা লিমিটেশ্যন আছে যে আপোনালোকে 40% নম্বৰ পাবই লাগিব মেথছ আৰু ছায়েন্সত। যদি 40%তকৈ তলত থাকে তেতিয়াহ'লে আপোনালোকে পলিটেকনিক এপ্লাই কৰিব নোৱাৰিব। আৰু আপোনালোকে তাৰ বাবে DTE ৱেবছাইট নহ'লে সমৰ্থ পৰ্টেলৰ পৰা গৈ আপোনালোকে যিখন ইনফৰ্মেশ্যন বুলেটিন পলিটেকনিকৰ সেইখন আপোনালোকে ডাউনলোড কৰি আপোনালোকে তাৰ গাইডলাইনখিনি চাই ল'ব, এডুকেশ্যন কোৱালিফিকেশ্যনখিনি চাই ল'ব। নহ'লে মই এটা ভিডিঅ'ৰ যোগেদি দি থোৱা আছে, আপোনালোকে সেইটো চাৰ্চ কৰি পেলাই চাই ল'ব। আৰু
যিসকলে এতিয়ালৈকে পলিটেকনিকৰ ছিট এডমিশ্যন ল'লে কিন্তু নপঢ়োঁ বুলি ভাবিছে তেওঁলোকে ছিটটো উইথড্ৰ কৰিবলৈ 5 তাৰিখৰ সীমা লাষ্ট বান্ধি দিছে। যদি 5 তাৰিখৰ ভিতৰত আপোনালোকে ছিটটো কেঞ্চেল নকৰে তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ ৰিফাণ্ড নাপাব। এইখিনিয়ে আছিলে মানে গাইডলাইনৰ মতে, আৰু বিশেষ এই গাইডলাইনখন একো নাই। আপোনালোকে এবাৰ ভালদৰে চাই লওক, মই দেখুৱাই দিছোঁ। উইথড্ৰল এণ্ড পাৰ্টিচিপেশ্যনটো দিছে। তাৰপৰা এইখিনি আপোনালোকৰ যিখন ইনষ্টিটিউটবিলাকক দিছে গাইডলাইন। PRC কথাও লিখিছে, তেওঁলোকক লাগিব বুলি কৈছে PRC। আৰু এলটমেণ্টখিনি ছিট থকা মতে দিব আপোনালোকৰ। যদি 50জন থাকে, যদি ছিট 20টা থাকে, প্ৰথম 20জনেহে পাব, অৰ্থাৎ ৰেংক অনুযায়ী 20জনেহে পাব। 50জনে ছিট পাব বুলি কথা নাই, কিছুমান হয়তো ছিট নোলোৱাকৈ ঘূৰিও আহিব পাৰে। ব্ৰাঞ্চ ৱাইজ পলিটেকনিক ৱাইজ ছিট কিমান খালী আছে তাৰ ওপৰত ভিত্তি কৰিহে আপোনালোকে স্পট এডমিশ্যনত ছিটটো পাব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই বুজি পালে, ইনফৰ্মেশ্যনটো ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।